হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু আজি নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আহিছোঁ আমি কামাখ্যা মন্দিৰলৈ। এতিয়া আমি আহিলোঁ কামাখ্যা মন্দিৰলৈ। ফটো এটা পাই দিয়া। আৰু এতিয়া আমি আহিলোঁ কামাখ্যা মন্দিৰলৈ। এইফালে মানুহবোৰ বহি আছে। আমি দৰ্শন কৰিলোঁ, কৰি মেলি এতিয়া যাম আৰু। ইমান ধুনীয়া বতাহ মাৰিছে ন এতিয়া, একদম পকাত ভৰি সিঁচি গৈছে, যি গৰম পৰিছে। আৰু এইফালে চব আৰু এইফালে হৈছে শৰাইঘাট দলং। আপোনালোকে হয়তো সকলোৱে চিনি পায়। আৰু আমি এতিয়া গৈ আছোঁ কলাক্ষেত্ৰলৈ, আৰু কলাক্ষেত্ৰৰ ভিতৰত কি আছে আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। সেয়া কলাক্ষেত্ৰ আমি পাই গ'লোহি। আৰু এইফালে চাওক, আজি আমাৰ দুইজনী ৰেড পিন্ধি ল'লোঁ। মানে কথা পাতি লোৱা নাছিলোঁতো আগতে যে ৰেড পিন্ধিম বুলি। তাইও পিন্ধি ল'লে ৰেড, ময়ো পিন্ধি দিলোঁ। মানে আগত আহিহে দেখিছোঁ দুইজনী যে ৰেড হৈ গ'লোঁ বুলি। আৰু আজি একদম ৰ'দটো পূৰা একদম কাৰাকৈ ওলাইছে। চাই কিবা কিবি ক'ব লাগে কওক। আজি আমি কলাক্ষেত্ৰলৈ আহিছোঁ। এয়া পাইছোঁ বিৰাট ডাঙৰ ৰ'দ, ইমানে ডাঙৰ ৰ'দ ন। এতিয়া এয়া কলাক্ষেত্ৰৰ ভিতৰলৈ সোমাই গৈছোঁ। ভিতৰতনো কি আছে আপোনালোকক দেখাওঁ তেন্তে ব'লক। আৰু এইফালে পোৰামাটি, আৰু এইটো 2003 চনত শ্ৰীমন্ত শংকৰদেৱে কলাক্ষেত্ৰত আয়োজিত পোৰামাটি কৰ্মশালা সামগ্ৰী হয় এইবোৰ। এইফালে আছে এইখিনি। আৰু এইফালে আছে এইখন টোকাৰী বিন, আৰু আছে আৰু বাঁহী, কি বাঁহী আছে গোটেইবোৰ ইয়াত লিখা আছে। এইফালে তাল, এইকেইটা টকা, মানে কি টকা হয় এইবোৰ চব লিখা আছে তলতে। আৰু এইফালে এইবোৰ মৃদং, আৰু এইকেইটা বৰঢোল, আৰু এইফালে আছে এটা ঢোল। ওপৰতচোন একদম আৰু ধুনীয়া আছে বস্তু। এইফালে চব ইমান ধুনীয়াকৈ আৰ্ট কৰি থৈছে এইবোৰ। আৰু এইখিনি মুগা হয়, একদম ডাঙৰ মুগাটো যে সেইটো হয়। ইমান ধুনীয়াকৈ মানে বনাই মেলি থৈছে, একদম ৰিয়েল নিচিনা লাগি গৈছিলে। আৰু এইফালে ছবিটো চিনি পায়, এখন তাঁতশাল। আৰু এইফালে চব আৰু এইফালে ঢুলীয়া নাচনী
এফালে কেইটা দৰা কইনা আৰু এইকেইটা কি মৰাণ জনগোষ্ঠী এইটো ড্ৰেছটো খোজে কি আলোড়ন প্রেমরে প্রাণে প্রাণে হুকা হুকা মনে দুহারে আৰু এইফালে মিচিং আৰু মূৰ্তিবোৰ ইমানে ধুনীয়াকৈ বনাই থৈছে একদম দূৰৰ পৰা যদি দেখোঁ একদম সঁচা নিচিনা লাগে তেনে সঁচাকৈ যেন মানুহ ৰখি আছে তেনেকুৱা নিচিনা বনাই থৈছে আৰু এইফালে গামোচা আৰু এইফালে আছে এইখিনি কি ড্ৰেছ এইটো তিৱা ড্ৰেছ তিৱা জনগোষ্ঠী আৰু এইফালে লিখা আছে এইটো ডিমাচা আৰু এইফালে এইটো মাৰা গোষ্ঠী তাৰপিছত আৰু এইফালে আছে কুকি জনগোষ্ঠী এইটো ড্ৰেছটো আৰু আছে এইফালে আৰু এইটো ড্ৰেছটো হৈছে চিংফুৰ মূৰ্তিবোৰ তলত লিখা আছে ড্ৰেছটো কি হয় এইটো টাই হয় টাই আহোম বলে বলে খোঁজে খোঁজে কি আলোড়ন প্রেমরে প্রাণে প্রাণে হুকা হুকা মনে দুহারে আৰু এতিয়া আমি সোমাই আছোঁ ছায়েন্স মিউজিয়াম ভাবিলোঁ এপাক সোমাই যাওঁ বুলি আৰু এইফালে চক যাদু তলত একো নাই দেই মোক কাটি দিলে এবার থাকছে এবার রোগ সব তুমি যোৱা আমি গৈছোঁ যোৱা
আৰু আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰি দিছোঁ যদি চাই আপোনালোকে ভাল পালে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই